welcome back to our channel. কি খবৰ আপোনালোক আশা কৰিছো তে সকলো ভালে আছে আৰু আমিতো ভালে আছো দেখিছে আৰু এতিয়া আজি আমি আছো আগৰ ভিডিওটো চাইছে যদি গম পাইছে তথাপিতো কৈ দিও আমি আছো মেজবাগ আৰু এইখন সব ধুনিয়া এখন সিটি কি ধুনিয়া লাগিছে ব্যাকগ্ৰাউণ্ডটো আৰু আমি থকা হোটেলখন এইখন আছিলে আমাৰ এপাৰ্টমেন্ট আছিলে হেইটো আমি যাও এঠাইলৈ যাও আজি ইয়াৰ পৰা আমি চেক আউট কৰিলো ইয়াৰ পৰা আমি যাম এতিয়া ধুনিয়া এটা ঠাই আপোনালোকৰ কাৰণে সাৰপ্ৰাইজ আছে আৰু এইটো চাওকচোন অকমান লাচিত বৰফুকনৰ নিচিনা লগা নাই নে আতৰৰ পৰা লাগে কিন্তু দেই আমি ব্ৰেকফাষ্টটো ইয়াতে কৰি পেলাই এতিয়া ওলাইছো জাস্ট 9টা বাজিছে এতিয়া আৰু ইয়াতে যে ইমান ফ্ৰুটছৰ গছ আছে সবফালে আপেলৰ গছ নুনি গছ ষ্ট্ৰবেৰী গছ কিবাকিবি বহুত গছ আছে যেনেকৈ এইজোপা আপেলৰ গছ আমি পটাপট মেইন ডেষ্টিনেশ্যন আপোনালোকক লগ পাম বলক আমি আহি পেলাই এতিয়া বহি আছোঁ অলপ সময় আছে 10 মিনিটমান আছে আমাৰ মেইন ডেষ্টিনেশ্যনত যাবলৈ আমি য'ত যাম ঠাইডোখৰ হৈছে মাইনাও সেইখন এখন আইলেণ্ড হয় আইলেণ্ডখনৰ স্পেচিয়েলিটি মানে কি ফ্লাৱাৰ আইলেণ্ড হয় যেনেকৈ নেদাৰলেণ্ডছত কিউকেন হাউচ আছে এই টিউলিপবোৰ যে ডাঙৰ ফিল্ডত যে এসোপা টিউলিপ যে দেখা পাওঁ সেই তেনেকুৱা বোলে তেনেকুৱাই হয় নে কেনেকুৱা হয় চাওঁচোন ফ্লাৱাৰ আইলেণ্ড আমি যাম প্ৰথমতে আৰু সেইটো প্লেচটো অকণমান হিডেন প্লেচ হয় চ' আমি এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ আপোনালোকে চাব আৰু এতিয়া আমি য'ত বহি আছোঁ ঠাইডোখৰৰ বস্তু এটা দেখুৱাই আছোঁ ৰ'ব আমি ইয়াতে বহি আছোঁ আৰু এই হৈছে এইটো ভিউ অৱশ্যে এইটো ভিউটো আগৰ ভিডিঅ'টোতো দেখিছিলে আৰু আমাৰ যাত্ৰাটো এইটোৰ পৰা এইটো ট্ৰেকৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা আৰম্ভ হ'ব সেইকাৰণে আমি ইয়াতে ৰৈ আছোঁ আৰু আমি যাম শ্বিপত ফাইনেলি আমি শ্বিপত যাম আমি যাম এইখন আহি আছে যে এইখনত যাম আৰু এইফালে পাইলটো আহি গ'ল ফাইনেলি আমাৰ ড্ৰিমছ কাম ট্ৰু আমি ইমান দিনৰ পৰা ভাবি আছিলোঁ ইয়ালৈ আহিম বুলি আজি ফাইনেলি আহি গ'লোঁ মোৰ বহুত কমেই ফূৰ্তি লাগে আজি ফূৰ্তি লাগিছে আমি ভালকে ভিডিও কৰিব পৰা নাই আমি আহি পাবলৈ হৈছে আমাৰ ফাইনেল ঠাইডোখৰ আৰু এইটো ঘৰটো যে দেখিছে এইটো হৈছে কেচেল আৰু এইটো আমাৰ আজিৰ মেইন ঠাই মেইন এট্ৰেকশ্যন হিডেন প্লেচ পাই গ'লো আমি আহি পালো ন শ্বিপখনৰ ভিতৰৰ ইনডোৰ চাইডটো এইটো এই ভিতৰৰ ফালে পাইলটজন আছে কেপ্টেইনজন মানে আৰু এইটো হৈছে ইনডোৰ এৰিয়া আৰু হৈছে এইখিনি আউটডোৰ আমি আউটডোৰ চিটিঙত বহিছিলোঁ নামিছে আৰু মানুহবিলাক আমিও যাওঁ ব'লক আপোনালোকো বহুত দিনৰ পৰা প্লেন কৰি
অঁ আমি ইয়ালৈ বহুত আগতে অহা কথা আছিলে, প্ৰায় 2-3 মাহমান আগতে অহা কথা আছিলে। ফাইনেলি আজি কিবাকৈ আহি পালোঁ আৰু। এনেকুৱা পানী আৰু এনেকৈ জাহাজ চাহাজ দেখিলে নহয়, ফেৰী চেৰী দেখিলে মোৰ মাজুলীলৈ মনত হয়। পিছে এতিয়া ভিতৰলৈ যাবলৈ কেনেকুৱা এয়া চব মানুহবোৰ গৈ আছে একেলগে। সেইখিনি মানুহবোৰ আমাৰ লগতে আহিছে একেলগে, আৰু সেইফালৰ পৰা এখন ফেৰী আহি পেলাই ৰখাইছে। বহুত মানুহ হ'ব চাগে ভিতৰত। লেটছ গেট ষ্টাৰ্টেড। সোমাইছোঁ আৰু ভিতৰত। ইফালে মাইনৰ এণ্ট্ৰি। টিকেট লৈছিলোঁ, টিকেট লৈ সোমাইছোঁ আমি। আমি আহিছোঁ যিহেতু ফ্লাৱাৰ আইলেণ্ডত, এতিয়া পিছত ফ্লাৱাৰে দেখিব আৰু চব। এইয়া চাওক, এইবিলাক চব ফ্লাৱাৰ। জাষ্ট সোমাইছোঁহে মাত্ৰ, এইখিনি আৰু অকণমান এনেই দেখুৱাই দিছোঁ। মাইনাওখন এখন আইলেণ্ড হয়, আৰু এই আইলেণ্ডখনকে ধুনীয়া এখন গাৰ্ডেন কৰি ৰাখিছে। আৰু সন্মুখত যে দেখিছে এইখিনি ফুল ছুইজাৰলেণ্ডৰ এখন চিটিৰ পৰা অনা হৈছে, তাৰ পিছৰখিনি জাৰ্মানী, তাৰ পিছৰখিনি ছুইডেন, তেনেকৈ ঠাই বিশেষে ইয়াত ফুলবিলাক অনা হৈছে। আইলেণ্ডখনৰ এইটো হৈছে ছাইড প্লেনটো। চবতকৈ ইণ্টাৰেষ্টিং কি এই গোটেই আইলেণ্ডটো দুইফালৰ পৰা সোমাব পাৰে। এটা হ'ল এনেকৈ গাড়ী দি, ভাল টেষ্টেডে আছে ন, বাছ বা গাড়ী দি এনেকৈ সোমাব পাৰে। কিন্তু আমি সোমাইছোঁ এইফালে, এনেকৈ সোমাইছোঁ শ্বিপেদি আহিলে সেইফালেদি আহিব পাৰে। অঁ পূৰা চবফালে গ্ৰীনেৰী, গোটেইখনেই গ্ৰীনেৰী। আৰু মাজে মাজে এনেকুৱা ফুলবিলাক থৈ দিছে, ফুলবিলাকৰ নাম চাম এনেকৈ লিখি থোৱা আছে। আৰু মাইনাখন এখন সৰু আইলেণ্ড, আৰু এই আইলেণ্ডখন চিধা যদি আমি যাওঁ 1 কিলোমিটাৰমানহে হ'ব, তেনে সৰু আইলেণ্ড। সৰু যদিও মানুহ আছে, 120 জনৰ পৰা 180 জন মানুহ আছে। আৰু ইয়াত ফুলবোৰ ছিজন ৱাইজে ফুলা দেখা যায়। যেনে নাৰ্জী ফুলবিলাক মাৰ্চৰ পৰা এপ্ৰিল মাহলৈকে থাকিব, টিউলিপছবিলাক এপ্ৰিল মাহৰ পৰা মে' মাহলৈ থাকিব, আৰু ৰ'জেছবিলাক মে' মাহৰ পৰা জুলাই মাহলৈ থাকিব। সেইখিনি ছিজনত আহিলে মানে ফুলবিলাক ফুলা দেখা পায়। আৰু আইলেণ্ডখনৰ আমি এতিয়া বহুত ধুনীয়া ঠাই এটাত আহিছোঁ, আৰু এই ঠাইটোক কোৱা হয় ব্ৰুনেন এৰিনা, মানে ফাউণ্টেইনৰ এৰিয়া। আৰু এই ফাউণ্টেইনটোক কোৱা হয় ইটালিয়ান ফ্লাৱাৰ ৱাছাৰ, মানে পানীটোক ৱাছাৰ বুলি কয়, ৱাটাৰ ষ্টেয়াৰকেছ। এইবিলাক চব ফুল আৰু মাজতে পানীৰ চাউণ্ডটো কি ধুনীয়া লাগিছে। আমি এনেকৈ চিধা যাওঁতে দেখিছোঁ এইজোপা চাওক কি ডাঙৰ গছ। এই গছজোপা কেলিফৰ্ণিয়াৰ পৰা আনিছে ন? 1875ত ইয়াত ৰুইছে, মানে এতিয়া মানে 300-400 বছৰ হৈ গ'ল। কেলিফৰ্ণিয়াত থকাবোৰ ইয়াৰ 2-3 গুণ। হাজাৰ বছৰ আগতে যেতিয়া এনেকুৱাই গছবোৰ আছিলে চাগে এসোপা, তেতিয়া তাৰ তলত কিমান আন্ধাৰ, এতিয়াই কেনেকুৱা আন্ধাৰ ৰ'দৰ মাজত। কাহিনীবোৰত যে কয় ডাঙৰ গছবোৰ আছিলে, এইবোৰ তেনেকুৱা। কেলিফৰ্ণিয়াৰ সমান নহয় আৰু তথাপি। আৰু আপোনালোক এইবাৰ দেখাব আহিছোঁ বাটাৰফ্লাই হাউচ। আমি সোমাইছোঁ ভিতৰত বাটাৰফ্লাই হাউচত।
পুৰা বাটাৰফ্লাই দেখিছোঁ কি কালাৰফুল কালাৰফুল ৰ'ব দেখুৱাই আছোঁ এইটো এইবোৰ শিকাত নিছে বতৰ কালাৰফুল কালাৰফুল বাটাৰফ্লাই আছে আৰু পুৰা গ্ৰীনাৰী যে কি ভাল লাগিছে ৰ'দৰ পৰা আহি পিছে গৰমো আকৌ দেই আৰু পানী পৰি আছে পখিলাটো এইটো চকুৰ নিচিনা লাগিছে পুৰা এইটো চাওক এইটো নীলা কি ধুনীয়া লাগিছে পখিলাটো এইটো এই দুটা কি ধুনীয়া লাগিছে ইহঁত দুটাকে মই ফটো উঠাব বিচাৰি আছিলোঁ কিবাকে পালোঁ চাওক ইয়াতে আছে বগা ভাটৌ এইকেইটা এবাৰ চাওঁ পাম হাউচটো চাম বুলি ভাবিলোঁ এইফালে আছে পাম হাউচটো এই পাম হাউচত 15 বিধ বেলেগ বেলেগ ধৰণৰ গছ আছে আৰু ইয়াত বিয়া চলি আছিলে সেইকাৰণে অলপহে দেখুৱাব পাৰিলোঁ আৰু ইয়াত টেম্পাৰেচাৰটো বাহিৰৰ তুলনাত টোটেলি ডিফাৰেণ্ট গৰম আছে ভিতৰত চাওক এয়া কলগছ আৰু তাৰপিছত এইখিনি গোটেই বাঁহ গছ ইয়াত কিন্তু জাৰ্মানীত এইবিলাক গছ য'তে ত'তে দেখা নাপায় কলগছ এনেকৈ ইমানখিনি থকা মই আজি ইয়াতহে দেখিলোঁ আৰু এবাৰ আহিছোঁ কেচেলটো চাবলৈ এইফালে আমি ভিতৰলৈ যাওঁ এইটো ফ্লাৱাৰ ড্ৰেছ কৰি দিছে চবে ফটো উঠিছে ময়ো উঠি লৈছোঁ ফটোখন ইনষ্টাগ্ৰামত দিম পিছে তাতে চাব পাৰিব ফুলেৰে সাজিছে চাওকচোন কি ধুনীয়া ময়ূৰ চৰাই কনচেপ্ট কৰি দিছে কেনেকুৱা লাগিলে আহি আপোনাৰ বঢ়িয়া লাগিলে ইয়াত বেলেগত নেদেখা গছ গছনি চব আছে ইয়াত আৰু বিৰাট ডাঙৰ মানে এখন পাৰ্ক নহয় ন গোটেই আইলেণ্ড এখন যি পাৰ্ক টাইপ কৰি দিছে আৰু ইয়াত পিছে আজি বিয়া এখনো চলি আছিলে আমি পিছে এতিয়া ওলাই আছোঁ আমাৰ জাহাজ আছে এতিয়া গৈ বাহিৰত লগ পাম আৰু এইটো এণ্ড এভৰিথিং যাবলৈ মন যোৱা নাই মই ইয়াতে থাকিম দেই আপুনি যাওকে মই ইয়াতে থাকিম মই ফ্লাইটে গৈ আছোঁ দেই ধুনীয়া ঠাইতে মই যাবলৈ মন নাই দেখিছে দেই ইমান মানুহ আহিছে ভাগ্যে আমি ৰাতিপুৱা আহিলোঁ বুলিহে ইয়াতে ৰাম কেনেকুৱা ভিৰচোন আজি তাতে শনিবাৰ যে চব গোটেইখন মানুহেই মানুহ এয়া এতিয়া পিছে আমি হোটেল গৈ আছোঁ হোটেলতো চেক আউটটো কৰিছিলোঁ খালি বেগটো থৈ আহিছিলোঁ বেগটো এতিয়া আনিবলৈ গৈ আছোঁ আজিৰ ভিডিঅ' ইমানখিনি আছিলে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু দেই আজিলৈ আহিছোঁ তেনেহ'লে আজি ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই